হেল্ল' গাইজ, এই কাঁহীখন দেখিছেনে? কিমানখিনি আইটেম ৰেডি কৰা হৈছে আৰু এইখন কাঁহী কিয় ৰেডি কৰা হৈছে আপোনালোকে জানেনে? ফুল ভিডিঅ'টোত আপোনালোকক দেখুৱাই আছোঁ আৰু জনাই আছোঁ। আচলতে এই কাঁহীখনক কোৱা হয় সদৰ ভাত খোৱা বুলি কোৱা হয়। আৰু এইখন ৰেডি কৰা হৈছে আমাৰ কইনাৰ কাৰণে, মানে মোৰ চিজ যিজনী ভণ্টিৰ বিয়া। আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাকত নিশ্চয় দেখা পাই আছে। আজি যিহেতু ভণ্টিৰ হালধি, বিয়াৰ এদিন আগত আমাৰ হালধি থাকে, হালধিৰ গা পা ধোৱা চব হৈ গ'ল। এতিয়া ভণ্টিৰ খাবলৈ যোগাৰ ৰেডি কৰা হৈছে আৰু খোৱাটো কিন্তু তাই অকলে নাখায় দেই। এই গোটেইখিনিয়ে খাব। ইয়াতে 15-20 জনৰ খানা ৰেডি কৰা হৈছে। ওপৰত ডাঙৰ এটা মুৰ্গী আৰু যিমান আইটেম আছে দি দিয়া হৈছে। আৰু এই খানাখিনি মানে তাই ফাৰ্ষ্টে অলপ খাব, তাৰপিছত আমি যিমান কাজিনছ ফ্ৰেণ্ড চাৰ্কল তাইৰ মানে আপোনজন নিজৰ পৰিয়ালৰ গোটেইখিনিয়ে তাইক অলপ অলপ খুৱাই দিব। আজিয়ে চান্স আৰু খোৱাক। তাৰপিছত আৰু চবেই মানে ওপৰা ওপৰি কোনে কি খাব পাৰে সেয়া টানা আজোৰা লাগিব লেগ পিচ লৈ, আৰু তাইক চবেই অলপ অলপ খুৱাব বিচাৰে। ভাল লাগে, এইটো হৈছে ফূৰ্তি, মেমৰ হিচাপে ৰাখি থ'লোঁ। আৰু এই ৰিয়েলিটি যিটো চিঞৰ বাখৰ আপোনালোকে অকণমান শুনকচোন। আজি কৰ্ণৰ পেট বেয়া হৈছে। খাই খাই থাকে। শুনিলেনে আপোনালোকে চিঞৰ বাখৰখিনি? সেইকাৰণে মই গোটেই ভিডিঅ'টোত মানে ভইচ অভাৰ দিছোঁ। আচলতে এনেকুৱা ফূৰ্তি কৰি খুব বেছি ভাল লাগিলে আমাৰ। খোৱাটো মেটাৰ নকৰে, কিন্তু ফূৰ্তিটো বহুত বেছি ভাল লাগিছে। সেইকাৰণে মই ফেচবুকত সাঁচি ৰাখিলোঁ। বাৰু আপোনালোকে কোনে ক'ৰ পৰা ভিডিঅ'টো চাইছে জনাব, আৰু আপোনালোকৰ ঠাইত এই সদৰ ভাত খায় নে নাখায় জনাব। আজিলৈ আহিলোঁ, থেংক ইউ।